বন্ধুসকল আপোনালোকে ইতিমধ্যে সকলোৱে নিশ্চয় গম পাইছে যে অসম পুলিচত 5494টা পোষ্ট ওলাইছে আৰু এই বিষয়ে মই ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই তেন্তে পোষ্টৰ ডিটেইলছ জানিবলৈ নিশ্চয় ভিডিঅ'টো চাব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিছোঁ, আপোনালোকে সেই লিংকটোৰ মাধ্যমেৰে ভিডিঅ'টো চাব পাৰিব। ফ্ৰেণ্ডছ, হয়তো বহুতো বন্ধুবৰ্গই নিশ্চয় ভাবি আছে যে এইবাৰ যেনেকৈ নহওক ভৰ্তি হ'ব লাগিব, তাৰ বাবে হয়তো বহুতো কষ্টও কৰিছে। মই ভাবোঁ আপোনালোকে সকলোৱে সফল হোৱাটো, কিন্তু কথা হ'ল এটা সৰু ভুলৰ বাবে হয়তো আপুনি অংশগ্ৰহণ কৰিব নাপাবও পাৰে। হয়তো অংশগ্ৰহণ কৰিব সুবিধা পোৱা হ'লে আপুনি সফলো হ'ব পাৰিলেহেঁতেন। হয় বন্ধুসকল, এটা সৰু ভুলৰ বাবে সকলো কল্পনা পানী হৈ যাব পাৰে। যেনে আপোনাৰ ফটো চাইজ বা ফটো তোলা চিষ্টেম বা ছিগনেচাৰ চাইজ বা ফৰ্মেট ভুল হ'লে আপোনাৰ আবেদনখন ৰিজেক্ট হৈ যাব পাৰে। গতিকে আজি আমি কথা পাতিম এইবোৰ ডিটেইলছৰ বিষয়ে। লগতে কথা পাতিম কি ডকুমেণ্ট দিব লাগিব আৰু PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কি হ'ব, আৰু পেট অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত পুৰুষ আৰু মহিলা প্ৰাৰ্থীসকলে কিমান সময়ৰ ভিতৰত কিমান দৌৰিব লাগিব বা কিমান লং জাম্প মাৰিব লাগিব। লগতে কথা পাতিম ৰিটেন টেষ্টৰ বিষয়ে। গতিকে ভিডিঅ'টো একেলগে চাই থাকিব। এডভাৰটাইজমেণ্টখনৰ 6 নম্বৰত উল্লেখ কৰিছে মেডিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে। মেডিকেল টেষ্টত পৰীক্ষা কৰা হ'ব নখ নি অৰ্থাৎ আঁঠু যুঁজ খোৱা নেকি, বহল ভৰি পতা আৰু চকু কেৰা নেকি বা অন্ধ নেকি, এইবোৰৰ বিষয়ে পৰীক্ষা কৰাৰ লগতে ডায়েবেটিছ বা হাৰ্নিয়া বেমাৰত আক্ৰান্ত নেকি, এইবোৰৰ মেডিকেল টেষ্ট কৰা হ'ব। লগতে উল্লেখ কৰিছে চকুৰ ডিষ্টেঞ্চ ভিজন 6/6 হ'ব লাগিব। ইয়াৰ পিছতে আছে এ নম্বৰত পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। 1 নম্বৰত উল্লেখ কৰিছে পাছপোৰ্ট ফটোখন প্ৰফেশ্যনেল ষ্টুডিঅ'ত তোলা হ'ব লাগিব। মোবাইল তথা নিজে কম্প'জ কৰি তোলা ফটো গ্ৰহণযোগ্য নহ'ব। 2 নম্বৰতে উল্লেখ কৰিছে ফটোখনৰ বেকগ্ৰাউণ্ড কালাৰটো বগা হ'ব লাগিব। 3 নম্বৰতে উল্লেখ কৰিছে ফটোখন 1 জানুৱাৰী 2018 তাৰিখৰ পিছত তোলা হ'ব লাগিব। 4 নম্বৰতে উল্লেখ কৰিছে ফটোখনত 50% মুখখন থাকিব লাগিব আৰু পোনপটীয়াকৈ কেমেৰালৈ চাই থকা হ'ব লাগিব। 5 নম্বৰতে উল্লেখ কৰিছে মুখখন চুলি বা কাপোৰেৰে ঢকা হ'ব নালাগিব। লগতে ছাঁ পৰিব নালাগিব আৰু দুটা চকু, নাক, বাহু তথা উঠখন স্পষ্টকৈ দেখা পাব লাগিব। 6 নম্বৰতে উল্লেখ কৰিছে আপুনি যদি নৰ্মেলি কালাৰযুক্ত চশমা পিন্ধে তেন্তে গ্ৰহণযোগ্য নহ'ব। 7 নম্বৰতে উল্লেখ কৰিছে চশমা ব্যৱহাৰ কৰিলে স্পষ্টকৈ দেখা পোৱা হ'ব লাগিব। 8 নম্বৰতে উল্লেখ কৰিছে ফটোখন JPEG ফৰ্মেটত হ'ব লাগিব আৰু 4.5 cm × 3.5 cm হ'ব লাগিব। 9 নম্বৰতে উল্লেখ কৰিছে ফটোখনৰ মেক্সিমাম পিক্সেল ৰেজুলেশ্যন হ'ব লাগিব 640 × 480 হ'ব লাগিব। 10 নম্বৰতে উল্লেখ কৰিছে ফটোখনৰ মিনিমাম পিক্সেল ৰিজুলেশ্যন 320 × 240 হ'ব লাগিব। 11 নম্বৰতে উল্লেখ কৰিছে মেক্সিমাম ফাইল চাইজ 450 KB অৰ্থাৎ 450 কিলোবাইট হ'ব লাগিব। 12 নম্বৰতে উল্লেখ কৰিছে ইয়াতে উল্লেখ কৰিছে যে ফটোখনত থকাৰ দৰে হেয়াৰ ষ্টাইল আৰু ফেচিয়েল ফিচাৰ্ছ এক্সামৰ সময়ত থাকিলে নিজৰ বেনিফিট হ'ব। বি নম্বৰত আছে ছিগনেচাৰ অৰ্থাৎ স্বাক্ষৰ। 1 নম্বৰত উল্লেখ কৰিছে নিজৰ ছিগনেচাৰ অৰ্থাৎ স্বাক্ষৰটো বগা উকা কাগজত ক'লা চিয়াহীৰে স্বাক্ষৰ কৰা হ'ব লাগিব। 2 নম্বৰতে উল্লেখ কৰিছে ছিগনেচাৰটো ডিজিটেলি ফটোগ্ৰাফ অথবা প্ৰফেশ্যনেল ফটো ষ্টুডিঅ'ৰ পৰা স্কেন কৰা হ'ব লাগিব। 3 নম্বৰতে উল্লেখ কৰিছে JPEG ফৰ্মেটতহে গ্ৰহণযোগ্য হ'ব। 4 নম্বৰতে উল্লেখ কৰিছে মেক্সিমাম পিক্সেল ৰিজুলেশ্যন 800 × 300 হ'ব লাগিব। 5 নম্বৰতে উল্লেখ কৰিছে মিনিমাম পিক্সেল ৰিজুলেশ্যন 400 × 150 হ'ব লাগিব। 6 নম্বৰতে উল্লেখ কৰিছে ছিগনেচাৰৰ ডাইমেনশ্যনটো ৱাইড 3.5 cm × হাইট 2.5 cm হ'ব লাগিব। 7 নম্বৰতে উল্লেখ কৰিছে মেক্সিমাম ফাইল চাইজ 100 KB হ'ব লাগিব। 8 নম্বৰতে উল্লেখ কৰিছে মোবাইল ফোনেৰে তোলা ফটোগ্ৰাফ বা ছিগনেচাৰটো গ্ৰহণযোগ্য নহ'ব। চি নম্বৰতে উল্লেখ কৰিছে প্ৰয়োজনীয় ডকুমেণ্টবোৰ। 1 নম্বৰত উল্লেখ কৰিছে বয়সৰ প্ৰমাণ বাবে SSLC চাৰ্টিফিকেট দিব লাগিব। 2 নম্বৰতে উল্লেখ কৰিছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। 3 নম্বৰতে উল্লেখ কৰিছে আছাম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চে ইছ্যু কৰা FMMO চাৰ্টিফিকেট দিব লাগিব। 4 নম্বৰতে উল্লেখ কৰিছে বেছিক আৰু এডভান্স হোম গাৰ্ড ট্ৰেইনিং আৰু অভিজ্ঞতাৰ চাৰ্টিফিকেট দিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা। 5 নম্বৰতে উল্লেখ কৰিছে SPO সকলে SPৰ দ্বাৰা ইছ্যু কৰা এপইণ্টমেণ্ট চাৰ্টিফিকেটখন দিব লাগিব। 6 নম্বৰতে উল্লেখ কৰিছে VDPৰ সদস্য হিচাপে কাম কৰা চাৰ্টিফিকেট দিব লাগিব যিটো SPৰ দ্বাৰা ইছ্যু কৰা হ'ব লাগিব। 10 নম্বৰতে উল্লেখ কৰিছে চিলেকশ্যন প্ৰচিডিউৰ সম্পূৰ্ণ শুদ্ধ তথা অৰ্হতামূলক যোগ্য প্ৰাৰ্থীসকলৰ আবেদনসমূহ গ্ৰহণ হোৱাৰ পিছত PST আৰু পেটত অংশগ্ৰহণ কৰিব পাৰিব। যদি DLSCত মেডিকেল অফিচাৰে কিবা বিকৃতি বা বিকলাংগ পায় তেন্তে অন্য টেষ্টবোৰত অংশগ্ৰহণ কৰিব নোৱাৰিব। 12 নম্বৰতে উল্লেখ কৰিছে PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। PSTত কোনো নম্বৰ দিয়া নহ'ব, মাথো হাইট, ৱেট, চেষ্ট মেজাৰমেণ্ট কৰিব আৰু মেডিকেল অফিচাৰে প্ৰিলিমিনাৰী চেকআপ কৰিব, যেনে আঁঠু যুঁজ খোৱা হয় নেকি, চকু দৃষ্টি কিমান, অন্ধ নেকি, বহল পতা নেকি, শাৰীৰিক ডিফৰ্মিটিছবোৰ চেকআপ কৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত উত্তীৰ্ণ হোৱাৰ পিছতে পেট অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব। 13 নম্বৰতে উল্লেখ কৰিছে পেট অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। 1 নম্বৰত উল্লেখ কৰিছে মেল কেণ্ডিডেট অৰ্থাৎ পুৰুষ প্ৰাৰ্থীসকলৰ বাবে। এ নম্বৰত উল্লেখ কৰিছে ৰেচ অৰ্থাৎ দৌৰা 14 মিনিট অৰ্থাৎ 840 ছেকেণ্ডৰ ভিতৰত 3.2 কিলোমিটাৰ দৌৰিব পাৰিব লাগিব। বি নম্বৰতে উল্লেখ কৰিছে অতি কমেও 335 cm লং জাম্প মাৰিব পাৰিব লাগিব। 2 নম্বৰতে উল্লেখ কৰিছে ফিমেল কেণ্ডিডেট অৰ্থাৎ মহিলা প্ৰাৰ্থীসকলৰ বাবে। এ নম্বৰতে উল্লেখ কৰিছে ৰেচ অৰ্থাৎ দৌৰ 8 মিনিটত 1600 মিটাৰ দৌৰিব পাৰিব লাগিব। বি নম্বৰতে উল্লেখ কৰিছে লং জাম্প অতি কমেও 244 cm লং জাম্প মাৰিব পাৰিব লাগিব। 15 নম্বৰতে উল্লেখ কৰিছে ৰিটেন টেষ্ট। এ নম্বৰতে উল্লেখ কৰিছে 100টা মাল্টিপুল চইচ টাইপ কুৱেশ্যন থাকিব। প্ৰতিটো প্ৰশ্নৰ হাফ মাৰ্ক হ'ব অৰ্থাৎ টোটেল 50 মাৰ্কছ হ'ব। প্ৰশ্ন হ'ব ক্লাছ 9 আৰু 10ৰ লেভেলৰ হ'ব আৰু কোনো নিগেটিভ মাৰ্ক নাথাকিব। বি নম্বৰতে উল্লেখ কৰিছে ৰিটেন টেষ্ট প্ৰতিখন জিলাৰ হেডকোৱাৰ্টাৰত একে সময়তে অনুষ্ঠিত হ'ব।
বন্ধুসকল এইখনেই হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ আপোনালোকে ভিডিঅ'টো পজ কৰি নিজৰ নিজৰ জিলাসমূহৰ ভেকেঞ্চি ডিটেইলছসমূহ চাব পাৰিব বন্ধুসকল আবেদন কৰাৰ আগতে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি এবাৰ ভালদৰে চাই ল'ব এডভাৰটাইজমেণ্টখনৰ ডাউনলোড লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিছোঁ সেই লিংকটোৰ মাধ্যমেৰে পোনপটীয়াকৈ অতি সহজে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ সুবিধাৰ্থে অনলাইন এপ্লাই কৰিবৰ বাবে অনলাইন এপ্লাই লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাত ক্লিক কৰি পোনপটীয়াকৈ অনলাইন এপ্লাই পেজত যাব পাৰিব আশা কৰোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰিব যদি সঁচাকৈ অলপ হ'লেও উপকৃত হ'ব পাৰিছে তেন্তে নিশ্চয় এটা লাইক কৰিব ধন্যবাদ বন্ধুসকল Thanks for watching. Please don't forget to like and share the video. Subscribe Asami's Tech Support YouTube channel for daily latest job information and press the bell icon for notification. Thanks again.